সদৰ দৰং জিলা ছাত্ৰ সন্থাৰ এখন অন্যতম শক্তিশালী আঞ্চলিক শাখা পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই 10 জুলাইৰ পৰা অনুষ্ঠিত কৰিছে গ্ৰীষ্মকালীন পাঠদান। অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে গণিত, বিজ্ঞান, সাধাৰণ জ্ঞান আৰু ইংৰাজী বিষয়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰি আছে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। প্ৰায় 2 শতাধিক বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই পাঠদান কাৰ্যসূচীৰ সামৰণি পৰিব 20 জুলাইত। ছাত্ৰ-ছাত্ৰীৰ কেইবাগৰাকী কৃতি শিক্ষক আৰু মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰই পাঠদান কৰিছে। বিশেষকৈ মুখতাৰুল হক সহকাৰী শিক্ষক, মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিন্তুমণি ভৰদ্বাজ সহকাৰী শিক্ষক, ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়, মৃণাল বৰুৱা প্ৰবক্তা, এক্সেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চিপাঝাৰ, ঋতুৰাজ শইকীয়া স্নাতকোত্তৰ শিক্ষক, গুৱাহাটী পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৰ্চনা দেৱী প্ৰবক্তা, এক্সেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চিপাঝাৰ, আব্দুল হান্নান সহকাৰী শিক্ষক, জাতীয় বিদ্যালয়, অৰূপজ্যোতি ভূঞা স্নাতক ছাত্ৰ, অংকশাস্ত্ৰ বিজ্ঞান, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, অংকুৰ ডেকা স্নাতক ছাত্ৰ, পদাৰ্থ বিজ্ঞান বিভাগ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়। ইয়াৰ উপৰি তত্ত্বাৱধায়ক শিক্ষক হিচাপে উপস্থিত থাকে দুলাল চন্দ্ৰ কলিতা অধ্যক্ষ, পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। উল্লেখযোগ্য যে এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ-ছাত্ৰীক পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ 9 আৰু 10 আগষ্টত হ'বলগীয়া অধিৱেশন আৰু অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। আমি সকলোৱে জানো যে সদৌ অসম ছাত্ৰ সন্থাই সদায় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলৰ হিতৰ কাৰণে, সুবিধাৰ কাৰণে সদায় কাম কৰি আহিছে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যিসমূহ শৈক্ষিক কাৰ্যসূচী, সেই শৈক্ষিক কাৰ্যসূচীসমূহৰ ভিতৰত গ্ৰীষ্মকালীন পাঠদান অন্যতম। আমি গৰম বন্ধত যেতিয়া মহাবিদ্যালয়বোৰ বন্ধ থাকে, তেতিয়া আমি এই ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী আৰু অংক বিষয়দুটি পাঠদানৰ জৰিয়তে তেওঁলোকক কিছু সুবিধা আমি প্ৰদান কৰিবলৈ বিচাৰিছোঁ বিনামূলীয়াভাৱে। আমি আমাৰ এই পশ্চিম দৰং অঞ্চলৰ প্ৰধানতঃ পাথৰিঘাট হওক, ডিপিলা হওক, দুনি হওক, এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই পাঠদান কাৰ্যসূচীত আমি দুগৰাকী বহুকেইগৰাকী শিক্ষকক আমন্ত্ৰণ কৰি আনি পাঠদান কৰিবলৈ আমি তেওঁলোকক অনুৰোধ কৰিছিলোঁ আৰু তেওঁলোকে এই অনুযায়ী পাঠদান কৰিছে। আমি যদি নাম ল'বলৈ যাওঁ, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় সহকাৰী শিক্ষক মুখতাৰুল হক ছাৰ, বা আপোনাৰ ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিন্তুমণি ভৰদ্বাজ ছাৰ, আমাৰ এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ শিক্ষকক আমন্ত্ৰণ কৰিছোঁ। আৰু আহিবলগীয়া যিকেইদিন আছে আমি সেইকেইদিনৰ কাৰণে বিভিন্ন বিদ্যালয় বা মহাবিদ্যালয় শিক্ষক প্ৰবক্তাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। বিশেষকৈ আমি যদি ক'ব যাওঁ, চিপাঝাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান এক্সেল একাডেমীৰ যোৱাকালি প্ৰবক্তা মৃণাল বৰুৱা আহিছিলে। তাৰোপৰি আমি আমাৰ গোটেই অনুষ্ঠানটোৰ ক্ষেত্ৰত পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ কলিতা তত্ত্বাৱধায়ক হিচাপে আছে। তাৰোপৰি উপসৰী অধ্যক্ষ কুলেন্দ্ৰনাথ ডেকা, আপোনাৰ দেৱনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰমেশ চন্দ্ৰ শইকীয়াৰ দৰে শিক্ষকসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তেওঁলোকে আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ জৰিয়তে কেৱল যে ইংৰাজী আৰু অংক বিষয় দুটাই নহয়, তেওঁলোকে আপোনাৰ নিউ এডুকেশ্যন পলিচিয়েই হওক বা আপোনাৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ ওপৰত কিদৰে তেওঁলোকে বিজ্ঞান শাখাত পঢ়িব, কিদৰে কলা শাখা বা বাণিজ্য শাখাত পঢ়িলে কি সুবিধা হয়, বা তাৰ পৰৱৰ্তী এই পৰ্যায়ত তেওঁলোকে কি পঢ়িব, এই গোটেইবোৰ বিষয়ে আমি সাঙুৰি লৈ এই গৰম বন্ধৰ দিনকেইটাত কিদৰে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব পাৰি সেই বিষয়ে আমি চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ। মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।